শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰুভাৱ তিথিটো আজমৌমৌ মিলন বিদ্যাপীঠ হাইস্কুলত অতি উল্লাসভাৱে পালন কৰা হয়। নিমন্ত্ৰিত ভকতসকলক পাঠ কৰিবলৈ কাৰণে বিদ্যালয়ত নিমন্ত্ৰণ কৰা হৈছিলে। ইয়াত হাইস্কুলৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে অতি কম দিনৰ ভিতৰতে কলিগোপাল নাট, সূত্ৰধাৰ, খোলবাদন, যিসমূহ গুৰুজনাৰ অপূৰ্ব সৃষ্টি আছিলে, সেই অপূৰ্ব সৃষ্টিসমূহ তেওঁলোকে অতি কম সময়ৰ ভিতৰতে যথাসম্ভৱ প্ৰদৰ্শন কৰিবলৈ যত্ন কৰিছিলে। ইয়াত বিভিন্ন ধৰণৰ ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে নিজৰ বুলি ক্ষমা কৰি দিব। কথাটো হৈছে এই ছাত্ৰ ছাত্ৰীসকল আচলতে ষষ্ঠমমান শ্ৰেণীত পঢ়ি আছিলে। তেওঁলোকে ৩-৪ দিনমানৰ ভিতৰতে এনেকুৱা ধৰণৰ যি নৃত্যটো কৰিছিলে আৰু আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষকসকলে যথেষ্ট সহযোগিতা আগবঢ়াইছিলে। অৱশ্যে সেইদিনাখন আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰী বৰষুণ হোৱাৰ কাৰণে অলপ কমিছে। ইয়াত কেলিগোপাল নাটৰ কিছু অংশ তেওঁলোকে অতি সুন্দৰ আৰু নিখুঁতভাৱে নৃত্যসমূহ কৰিবলৈ যত্ন কৰিছিলে। তেওঁলোকৰ প্ৰেক্টিছৰ পৰিমাণটো যথেষ্ট কম আছিলে। এতিয়া আমি এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ মূল উদ্দেশ্য হৈছে যে গুৰুজনাৰ যি সৃষ্টিৰাজি তাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ যিবিলাক যুৱ প্ৰজন্ম বা কণ কণ শিশুসকলক আমি তেওঁলোকৰ আদৰ্শৰে অনুপ্ৰাণিত কৰি তেওঁলোকৰ সৃষ্টিৰাজিক আমি আঁকোৱালি ল'বলৈ কাৰণে আমি অনুপ্ৰাণিত কৰিব লাগিব। বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও এই ধৰণৰ নৃত্যত উপভোগ কৰাত দেখা গৈছে। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।